ফাৰ্ষ্ট ফ্ৰেণ্ড মই চাহটো খাই লওঁ আৰু এতিয়া শুই উঠি জাষ্ট মুখ হাত ধুই চাহটো খাই ল'ব লৈছোঁ আৰু এইদৰে ভালকৈ চাহটো খাই লওঁ। তো হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং এণ্ড স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মানে আজি এটা সৰু এটা ব্লগলৈ লৈ আনিছোঁ। আজিৰ দিনটোত কি কৰোঁ, আৰু যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি নিশ্চয় জনাব। আৰু এইফালে চাই থাকক, এটা এইটো টমটম চলাব ওলালে আৰু বৰ্তমান চাই পানি উলিয়াই লৈছে টমটমখন আৰু চাগে মোহাৰিব, অলপ চফা কৰিব, তাৰপিছত ওলাব আৰু তাৰপিছত এইফালে বৌয়ে কেৰাহী পাতি লৈ ব্ৰেকফাষ্ট ৰেডি কৰি আছে আৰু ইয়াত বিলাহী পিঁয়াজ কাটি আছে আৰু চাটনি। তো বিলাহী আৰু পিঁয়াজ আৰু বামলা মাছ বুলি কয়, আপোনাৰ কি ক'ব। তো ইয়াতে ফ্ৰাই কৰিব চাগে, এয়া মিঠাতেল দি ল'লে আৰু ধুনীয়াকৈ ৰান্ধিব। এইফালে পিঁয়াজ দি লৈছে ধুনীয়াকৈ আৰু এইফালে আৰু নাই আৰু বেছি টাইম, ভাজি বনি গৈছে এইদৰে আৰু ইমান ধুনীয়া কালাৰ উঠিছে আৰু ইমান ধুনীয়া বনিছে চাওক। তো এইদৰে ভাজি বনি আছে, তো বনাই লওক বৌয়ে। আমি অলপ এনেই বাহিৰৰ ফালে ওলাই যাওঁ, বাহিৰৰ ফালে ভণ্টিবিলাক কি কৰিছে চাই আহোঁ ব'লক। ফ্ৰেণ্ডছ দেখিব পাইছে আমাৰ ফালে মানুহবিলাক কেনেকুৱা হয়, শুই উঠি আহি পানি এনেকৈ এডাল ব্ৰাছডাল লৈ থাকিব লাগিব। এয়া কলগেট লগাই ব্ৰাছডাল লৈ আছে। এই চাই অকণ বেঠেক লাগে বহিব অলপ দেৰি, আধা ঘণ্টা বহি ব্ৰাছ কৰিব আৰু ব্ৰাছ কৰি পানি আৰু মুখখন ধোৱা অল টোটেল কমপ্লিট হ'ব তাৰ 1 ঘণ্টা। অ'কে ফ্ৰেণ্ডছ, আমাৰ ৰুমটো চাওক অৱস্থা, আৰু এইদৰে য'তে ত'তে কাপোৰ পেলাই থৈ দিছে। আৰু এতিয়া ৰুমটো অলপ চফা কৰিম। মোবাইলটো এটা থৈ লওঁ। ভাল কাপোৰবিলাক থ'ম আৰু বেয়া কাপোৰবিলাক পেলাই দিম। ফাৰ্ষ্ট বিছনাখন জাপিম। এইটো ডিউটি চাৰ্ট আৰু চাইডত থৈ দিছোঁ। এইখন ইস্কাৰ ৰুমালহে, ৰুমাল নিয়ৰ। গৰম দিন হৈ গ'ল, জেকেট কাম নাই। ট্ৰেইনৰ অৱস্থা ঘাটিয়া হৈ আছে। পইচা নাই খালি বেচাৰাত।
বিচনাখন পাৰি ল'লোঁ আৰু ভালকৈ ইমান ভালকৈ নাজানিলোঁ আৰু মানে অলপ বিচনাখন পাৰি দিলোঁ। পলিথিনটো লৈ যাব লাগিব। বস্তুতে বোলে মাংস কাটি আছে, চ' সেইকাৰণে তাতে যাম। তেল আনিবলৈ বটল লৈ লৈছোঁ আৰু তেল আনিবলৈ যাম এতিয়া। ব'লক। ফ্ৰেণ্ডছ ফাইনেলি পাই গ'লোঁ তেল দিব আৰু তেল ভৰাই ল'লোঁ আমি আৰু তেল ভৰাই হৈ পানি এতিয়া স্কুটি উঠি ল'লোঁ। উঠি এতিয়া ব'লক তেতিয়াহ'লে আকৌ ঘৰলৈ যাওঁ আৰু ঘৰত গৈ পানি গাঁৱৰ ঘৰলৈ যাওঁ। ফ্ৰেণ্ডছ তেল আনি ল'লোঁ আৰু তেল আনি মেৰা বসন্ती में घुसा लेगा अभी, ठीक है। तो वीडियो को चालू रखिए। তো এইদৰে মই আহিলোঁ আৰু আহি পেলাই কাপোৰটো থ'লোঁ আৰু মই স্পৰ্টিংটো ইয়াতে পিন্ধি ল'ম বুলি ভাবিলোঁ। ফাৰ্ষ্ট স্পৰ্টিংটো পিন্ধি লওঁ, তাৰপিছত গৈ পানি তেলটো ভৰাই ল'বগৈ লাগিব। তেলটো ভৰাই পানি আৰু মই যাম গাঁৱলৈ। তো গাঁৱত থকা মজাই বেলেগ না ৰে। মানে মেইন কথাটো ক'লোৱে, কাকাই আজি ক'লে ছাগলী এটা কাটিছে বুলি ঘৰতে আৰু মাংস আনিব মাতিলে। চ' সেইটো কাৰণে মই ওলাই ল'লোঁ স্পীড খৰখেদা কৰি আৰু এইদৰে মই যাবলৈ ৰেডি হৈ গ'লোঁ। চাওঁতে যাম। গৈ লওঁ আৰু ভিডিঅ'টো এনেকৈ থাকক। আৰু আহি মই অলপ বজাৰ লাষ্টত ৰখিছোঁ আৰু ইয়াতে মোৰ বসন্তী এইখন আৰু এইফালে এটা কোলাই ঘূৰি চাইছোঁ আৰু ফাইনেলি যাব হৈ গ'ল আৰু মই যাবলৈ এইদৰে আহিলোঁ। আহি পানি এয়া মোৰ বসন্তীখন লৈ ল'লোঁ আৰু ষ্টাইল দি লওঁ। ব'লকচোন তেতিয়াহ'লে গৈ লওঁ আৰু গৈ পাই পিনি ভিডিঅ'টো চাওঁ। ফাইনেলি ফ্ৰেণ্ডছ মানে মই আহি এতিয়া পাইছোঁহি ধৰমপুৰ পথাৰ আৰু ধৰমপুৰ পথাৰৰ পৰা আৰু বেছি দূৰ নাই আৰু মই গৈ লওঁ। হয়তো আজি ভিডিঅ' বনাব পাৰোঁ নাই চাই লওঁ, বৰ ফুল ভিডিঅ' বনাব নোৱাৰিব পাৰোঁ, অলপ প্ৰব্লেম হৈ আছে। তো সেইকাৰণে যিমানখিনি পাৰোঁ বনাম আৰু ব'লক তেতিয়াহ'লে ভিডিঅ'টো চাই যাওঁ। আৰু এইদৰে মই গৈ আছোঁ, চাওক না আলিটো কি ডেঞ্জাৰ্ছ। বিল ফুল একে বিল যা। ক'ত ছাগলী মাংস ক'ত? ছাগলী মাংস লাগিব। আৰু এইফালে আহি পাই গ'লোহি মই ঘৰত গাঁৱত আৰু গাঁৱৰ মামীহঁতৰ আহিলোঁ। মামীহঁতৰ বহি আছে আৰু মামীহঁতে বিহু বুলি তাত বৈ আছে আৰু এইফালে ধান মেলি থৈছিলে আৰু এইফালে তাত বৈ আছে। বিহু 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 লাগিছে বোলে সিহঁতৰ গাতে আৰু সেইকাৰণে চাদৰ মেখেলা বৈ আছে আৰু চাওক কি ধুনীয়া লাগিছে কাপোৰযোৰ ন। এইটোলৈ বৈ লৈছে আৰু এইফালে দুযোৰমান কাপোৰ বৈ থোৱা আছিলে, কাটিলে মানে বৈ থোৱা আছিলে মানে এইযোৰ ইয়াৰ লগৰে আৰু কাটিলে। চাওক কি ধুনীয়া লাগিছে আৰু এইদৰে মানে বিহু বুলি কাপোৰ বৈ আছে নিজৰ ঘৰতে আৰু এইদৰে বৈ ইমান ধুনীয়াকৈ বৈছে আৰু এয়া চাওক না। আৰু আপোনালোকৰ ভাল লাগিছে নে কমেণ্ট কৰিব। তো হেল্ল' ফ্ৰেণ্ডছ, মানে মই ঘৰলৈ কেলৈ আহিছিলোঁ আপোনাক কৈছিলোঁ। কাকাই আজি মোক এপিল মানিলে, মানে ছাগলী মাংস কাটিছোঁ নিবলৈ আহ বুলি কৈ মাতিলে আৰু ইমান দূৰ আহি গ'লোঁ মই, মিছাকৈ কৈ দিলে আৰু এতিয়া কি কৰিম, মন মাৰি খালী হাতে ঘূৰি গৈ আছোঁ মানে। তো তেতিয়াহ'লে গৈ লওঁ, তো গৈ পাই পানি ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিম, ঠিক আছে চাই যাওক ভিডিঅ'টো। তো ফাইনেলি ফ্ৰেণ্ডছ মই নামচাই পাই গ'লোহি আৰু
এতিয়া পাই মেলি বহিছোঁ, বহি পানি মোৰ ডিউটি যাব টাইম হৈছে আৰু ভাবিছোঁ ভিডিঅ'টো ইমানতে আজি সমাপ্ত কৰোঁ। আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে নিশ্চয় ক'ব। আৰু আজি মোক বহুত বুৰ্বক বনালে, মই ইমান দূৰ গুচি গ'লোঁ ছাগলী মাংসৰ কাৰণে, ছাগলী আনিম বুলি গ'লোঁ আৰু কি ক'ব, এপ্ৰিল ফুল মনাই দিলে আৰু গতিকে মই নাপালোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি নিশ্চয় জনাব। তো যদি যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক যাতে মই আৰু আগবাঢ়িব পাৰোঁ। আৰু থেংক ইউ, টাটা বাই বাই, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ তেতিয়াহ'লে।